নেগুৰ পেলোৱাটো আমাৰ নিচিনাকে ক'ত য়োগা কৰিব পাৰিবি। আমি হলিক্স খাই খাই ডালনলীয়া নিচিনা বডি বনাই থৈছো, দেখিছ? এখন হাততে থিয় হৈ আছো। তহঁতে মোৰ গাটো জোৰ নাই বুলি ভাবিছ? চা, ময়ো কৰিছো। আমাৰ হলিক্স খাবলৈ পইচা নাই, কিন্তু মায়ে মোক ভাতৰ নিহনি খুৱাই খুৱাই তাগৰা কৰি থৈছে। ঐ নেগুৰ পেলোৱাই গা জোৰ দেখুৱাই দিলে, চাই ল। ঐ খৰা, তহঁতে কি কৰিছ? ঐ বাবুলাল আহিলে। আমি কি কৰি আছো ইয়াক নকবি দে, চবেই থিয় হৈ দে। আমাৰ পৰা শিকি ল'ব নহ'লে। তহঁতি কি কৰি আছ মই নাজানো বুলি ভাবিছ? য়োগা কৰি থকা নাই তহঁতি? তই মানে আমাৰ পৰা চাই পেলাই শিকিবলৈ আহিছ? তহঁতৰ পৰা শিকিবলৈ অহা নাইও। আমাৰ পাপাই য়োগা কৰি থাকে, মোক শিকাই দিব। যাওঁগে, তহঁতৰ ওচৰত নাথাকোৱে। যাগে যা, তহঁতৰ পাপা আমাৰ নিচিনাকে ক'ত কৰিব পাৰিব? ঐ তই কেলে তেনেকে কলি? বাপেকে এতিয়া মই কৈছো বুলিহে ভাবিব। ধেত, নাভাবে দে। তোক যদি কিবা কয় নহয় মোৰ কথা কৈ দিবি। মা, পাপা ক'ত আছে? পাপা ক'ত আছে মই নাজানো। বাহুবলী খুৰা ঘৰ ফালে গৈছে চাগে খোজকাঢ়ি। চাইগে যা। সেইফালে যাব পাৰে মা, মই চাই আহোঁ। চাল্লা, সিহঁতৰ বেছি কথা। আজি চব শিকি ল'ব লাগিব। ময়ো যাওঁ পাই, গোটেই কামখিনিয়ে কৰিবলৈ আছে। মেমেৰাকাই ঠাণ্ডা দিন কেইটাত বতাহ সিজেক ডালিমিক কাষতে বিচাৰি ফুৰিছে মনটোৱে, কেলে বাৰু? মৰম বাঢ়িছে নি তোমাৰ? ঠাণ্ডা দিনত কেঁথা কম্বলে মৰমক পাক লগাই পেলাই গৰম দিনত মাজত আহি বিচনী সোমাই দিয়ে যে, সেইকাৰণে গৰম দিনতকে ঠাণ্ডা দিনত মৰম বেছি হয় বাহুবলী। বতাহী জীয়েকক আনাজুতি লৈ আহা ঠাণ্ডা দিনতে। তোমালোকৰ মৰম যুগুমীয়া হ'ব বৰা চাউলৰ অঠা নিচিনা। সঁচা নি মেমেৰাকাই? বতাহী জীয়েক এতিয়া বতাহত উৰি গ'ল নে ঘৰতে আছে নে মই ক'ব নোৱাৰো নহয়। তাইক ভাল পাওঁ বুলিও তাই ভালকৈ গমেই নাপায়। মই ক্লাছ 10ত পঢ়ি থাকোঁতে তাই নতুনকৈ আহি ক্লাছ 5ত নাম লগাইছিলহি। তাইৰ লগৰ আৰু এজনী আছিলে, দুইজনী একেলগে অহা যোৱা কৰে। আহি থাকোঁতে মই আই লাভ ইউ বুলি কওঁ, কাক কৈছোঁ এজনীও গমেই নাপায়। দুইজনীয়ে মোলৈ তেলেকাকে চায়। ৰাম কৃষ্ণ, এনেকুৱাই প্ৰেম নে? মেমেৰাকাই নক'ব আৰু। তাই এডমিশ্যন ল'বলৈ অহা দিনাখনি দেখিয়ে মোৰ বুকুত মৰমে এবাৰ জাঠি সোমালে। সেই জাঠি পাতে আজিও খুচি মাৰিছে। আনো আনো লাগি আছে, কি বা হয়। কলিজাৰ মৰমখিনি তাইলৈকে সাঁচি থৈছোঁ ইমান দিনে। আনিব পাৰিলেই বুকু ফালি মৰম দিম। ব'লা তেনেহ'লে এদিন যাওঁ। ঘৰটো ক'ত আছে নাজানো নহয়, বিচাৰি পাবলৈ টান হ'ব। মেমেৰাকাই ৰ'ব, দিন এটা চাই পেলাই যাব লাগিব। বিচাৰি পালেই উঠাই দিম। কিমাননো ভাৱনা ডুবি থাকিব তাইৰ ভাগৰ, আমনি লাগিছে। আনি পেলাই চাই থাকিম হেঁপাহ নপলালৈকে, ভাত পানীয়ে নাখাওঁ লাগিলে। ৰাম কৃষ্ণ, এয়া কেনেকুৱা মৰম ভাল পোৱা অ'। মোৰ মৰম একো লগতে তুলনা নহয়। তাইক পাবলৈ যি কৰিব লাগে চব কৰিম। গোটেই সাগৰ মহাসাগৰ পানী ফালি পেলাই সাঁতুৰি পেলাম। এনেকুৱা ঠাণ্ডা দিনত যদি 10 দিন উশাহ নোলোৱাকৈ পানী তলত সোমাই থাকিবলৈ কয় নহয়, মই সোমাই থাকিম। লাগিলে গাৰ মাংস মাছে খাই পেলাম। এনেকুৱা প্ৰেম চাগিলে শ্ৰীকৃষ্ণও হোৱা নাছিলে পাপা, তুমি আহি ইয়াত বহি আছাহি, ঘৰলৈ ব'লা। মোক আজি গোটেই য়োগা কেনেকৈ কৰে দেখুৱাই দিবা। নেগুৰ পেলোৱা আৰু খৰাহঁতে মোক হাঁহিছে য়োগা কৰিব নাজানো বুলি। তইনো সিহঁতৰ ওচৰলৈ কেলে গৈছিলি? ৰাস্তাত খোজকাঢ়ি যাওঁতে সিহঁতক কৰি থকা দেখি গৈছিলো আকৌ। ব'লা বাবুলাল, আজি তোমাক মই চব যোগ ব্যায়াম শিকাই দিম। চিলনীয়াখন, বজ্ৰাখন, বগলীয়াখন, চিচাখন। আহক বাহুবলী খুৰা। ব'লা, তোমালোকৰ চোতালতে কৰিম দেই, তাতে ভাল হ'ব। আজি কি কি যোগ ব্যায়াম হ'ব ঠিক নাই। ধাই চাই লাগিবনে বাহুবলী খুৰা? ইমান ধুনীয়াকৈ ঘাঁহ খোপা গজি আছে, ইয়াৰ ওপৰতে কৰা। ধাই চাই কেলে লাগিছে? এইটো কৰা প্ৰথমত, চক্ৰাখন। এইটো পাৰিম মই খুৰা। আকৌ পাৰিম বুলি ৰৈ চাই থাকিলে হ'ব নেকি? কেনেকে শিকিবি নহ'লে? এতিয়া ভালকে শিকি লোৱা বাবুলাল। আপুনিও কৰক আকৌ মেমেৰাকাই। বাহুবলী, মই এইবিলাক মাজে মাজে কৰিয়ে থাকো নহয়, মই পাৰো। বাবুলালকে শিকাবলৈ হ'ব ভালকে। তীখৰ গুটি বাহুবলী, তহঁতি যোগাসন কৰি আছ, মোকো কৰিবলৈ মাতিব পৰা নাই। ভেকচিনডাল লোৱাৰ পাছত বিষত থাকিব পৰা নাই নহয়, ৰমৰমকে পুৰি আছে গাটো। এতিয়া ব্যায়াম কৰি দিম, চাবিচোন বিষবিলাক কেনেকে চিঞৰি চিঞৰি পলাব। ককা, আপুনি হাকুটি লৈ যেনে তেনে ইফাল সিফাল কৰি ফুৰে। এই বয়সত যোগ ব্যায়াম কৰিলে আপোনাৰ কঁকাল মেচেক কৰিব। তীখৰ গুটি মোৰ ৰাজহাঁহ জুপিতা লোহাৰে বনোৱা আছে। মামৰে নধৰালৈকে একো নহয়, চিন্তা নকৰিবি তই। এবাৰ স্কুটাৰ চলাই গৈ থাকোঁতে ট্ৰেইনৰ লগত খুন্দা খাই ট্ৰেইনৰ চিটে পৰিছিলো নহয়। ফৰফৰাই মোৰ কঁকালৰ ওপৰে ট্ৰেইনখন পাৰ হৈ গ'ল। একো নহ'লে বাপেকে মোৰ কঁকালটো। হুলেঙে টেঙা, এজনো কঁকালো দেখিছো, কম নহয় দেই। বাহুবলী খুৰা, এইটো হ'ল নাই, বেলেগ এটা কৰো নি? অকণমান দেৰি থাকিলে পকৰে গু ওলাই যাব। মেমেৰাকা, ধান খাই কেইডালমান লৈ আহক। ইয়াৰ পকৰ থোপা লগাই দিব লাগিব। ডেকা ল'ৰা পকৰ ঢিলা হ'লে কেনেকে হ'ব? ভীমকল খুৱাই থাকিবচোন ইয়াৰ পকৰ টান নোহোৱালৈকে। মা। বাবুলাল, তোৰ পকৰ ঢিলা হৈছে নি? তই ইটা চপৰা খাই দিবিচোন, একেদিনা পকৰ টান হৈ যাব। মোৰো সৰুতে এবাৰ হৈছিলে নহয় মাৰ্বল খেলি খেলি ঠাণ্ডা দিনত। মাহঁতে যেনেকুৱা গালি দিছিলে নহয়, মাথা গৰম কৰি দিছিলে গালি দি। মাৰ্বলকে গিলি দিলো 25টা মান, তাৰপিছত পকৰ টান হৈ গ'ল। ষ্টাৰ চিমেণ্ট এবেগ আনি পেলাই ইয়াৰ পকৰটোকে প্লাষ্টাৰ কৰি দিওঁ নি? সেইটোও বেয়া নহ'ব তীখৰ গুটি। সেইটো হৈ গ'ল, এতিয়া এইটো কৰ। মলঙা দাই, সেইটো কি হওঁগা হাকুটিত থিয় হৈ আছে? এইটো মই হাকুটিত কৰিছো যে, হাকুটাখন। তহঁতে হাতেৰে কৰিলে কি নাম হ'ব জানো, পাহৰিলো। আমি আগতে কৰিছিলো। জানো এইটো কেনেকুৱা ব্যায়াম, মই আজিহে কৰিছো। এইটো আধুনিক যুগৰ মেমেৰাকাই। বাহুবলী খুৰা, এইটো কিমান সময়? এটা য়োগা মিনিমাম 2-3 মিনিট কৰিব লাগে বাবুলাল। বাবুলাল, তোৰ আমনি লাগিছে নি? কিমান সময় কৰিব লাগিব সুধি আছ যে তই? এখন হাততে গোটেই গাটো ৰৈ আছে যে ককা, বাওঁখিতে ছিগিজাং কৰিছে। পিতেশ্বৰ পিতেক টংকেশ্বৰহঁতৰ ঘৰৰ কাষতে ভাং গছ এডৰা আছে। মেমেৰাকা, অলপ কাটি আনি শুকুৱাই থবলৈ ক'বচোন। বাবুলালৰ গাত জোৰে নাই, ভাং এচিলিম এচিলিম খুৱাই দিব লাগিব। ভাঙৰ জোৰতহে যদি ব্যায়াম কৰিব পাৰে। মহৰ গাখীৰ লগত জুচ বনাই বনাই খুৱাব লাগিব ভাঙৰ। আপুনিয়ে খাব সেইসোপা। খাই চাবিচোন বাবুলাল, কিমান মেষ্টি লাগে। তাহানি আমাৰ আজু ককাহঁতে চুমনি তলত বহি ভাং খাই থাকে। মই 6-7 বছৰ বয়সতে মনে মনে খাই দিছিলো।
তাৰ পাছত আকাশলৈ উৰি উৰি যোৱা নিচিনা লাগে, আকৌ সাগৰ তলিত মাছৰ লগত নাচি থকা নিচিনাও লাগে, আকৌ বিচনাত শুই থাকিলে কোনোবা ছোৱালীয়ে মোৰ ওচৰত আহি আই লাভ ইউ কৈ থকা নিচিনাও লাগে। আই ভেজেঙা পহু এজন ককাও সোধা নহয়। ইয়াৰ পাছত এইটো ক চোৱাখন। এইটোহে ভাল লাগিছে ককা, এঘণ্টামান শুই থাকিব পাৰিম, শুই থাকিবহে লাগে। তই শোৱা বাহিৰে কিনো পাৰ আৰু বাবুলাল? শোৱা বাহিৰে মই কিতাপ পঢ়ো, ভাত খাওঁ, লেট্ৰিনত বহি হাগো, তুমি অকল এইটোহে দেখা পাপা। ইয়াক ডিঙিত মাদুলি এডাল পিন্ধাই দিয়ক মেমেৰাকে সোনকালে। মাদুলি ছোৱালীয়েহে পিন্ধে, মই কেলে পিন্ধিম? ছোৱালীবিলাকে পিন্ধা মাদুলি কথা কোৱা নাই নহয় বাবুলাল, তোমালৈ ছোৱালী এজনী আনি দিয়া কথাহে কৈছো। তোমাক ছোৱালীজনীয়ে মৰমেৰে শিকাই থাকিব কেতিয়া কি কৰিব লাগে, তুমি মিহি মিহিকে শিকি থাকিবা। আপুনিয়ে আনি ল'ব দুজনীমান, মিহি মিহিকে মৰমো কৰি থাকিব, মন গ'লে কুৰুক্ষেত্ৰ যুদ্ধও কৰিব। তহঁতি কথা খাই খাই শুই থাকিবি নে বেলেগ ব্যায়াম কৰিবি? এইটো ব্যায়াম কৰি আমনি লগা নাই আকৌ ককা। ইয়াৰ পাছত টান টান ব্যায়াম কেইটা কৰিব লাগিব বাবুলাল। তুমি আজি মায়ে পাপাই বিয়া কেনেকে কৈছিলে দেখি যাবা। বেছি টান টানবোৰ নকৰিব বাবুলি খুৰা, মই কৰিব নোৱাৰিম। এইটোৰ কাম নাই, উজুটোহে পাৰে। তাৰ বয়সত আমি শিলৰ ওপৰত ব্যায়াম কৰিছিলো, আঁঠুৰ চাল ছিগি আঁঠুৰ ঘিলাটো ওলাই যায়, ঘৰত আহি মাৰ ওচৰত বহি দিওঁ, মায়ে ঘিলাটো ভৰাই পেলাই বস্তা চিলা বেজিয়ে চিলাই দিয়ে, তাৰপিছত শিয়ালকেইটাই মাৰি দিয়ে গৰম গৰম। ৰাম কৃষ্ণ, আপুনি বৰ খটাখু আছিলে মলঙা দাই। খটাখু নহয়, মই শনিপাত আছিলো। ভাত খাবলৈ হ'ল, এইবোৰ এৰক এতিয়া। ভাত খাবলৈ হ'ল নি? বাহুবলী মলঙা দাইহঁতো আছে নহয়, যোৱা চবলৈকে বাঢ়ি দিয়া। মা ভাত সোনকালে বাহাগে যোৱা, ভাত খাই পেলাই আকৌ ব্যায়াম কৰিম। ভাত খাই ব্যায়াম কৰি মৰিব খুজিছা বাবুলাল? আপোনালোকে আহিব দেই, মই ভাতটো বাঢ়ো। হ'ব কেকেৰি, আমি গৈ আছো, তুমি যোৱা। বাহুবলী খুৰা আৰু কৰিবলৈ থাকিলেইচোন। তুমি ৰাতিপুৱা এইকেইটাকে কৰি থাকাচোন, মই বেলেগ এদিনা শিকাই দিম। ব্যায়ামকণ কৰাৰ পাছতে গাত অকণমান পাতল পাতল লাগিছে পাই। মলঙা দাই সদায় অকণমান অকণমান কৰিব ৰাতিপুৱা। এতিয়া ভাতকেইটা খাই লওঁগে ব'লক। তেন্তে ৰাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। আজি আমি ব্যায়াম কৰিলো, শৰীৰটো ভালে ৰাখিবলৈ আপোনালোকে ব্যায়াম কৰিবচোন দেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।